গাড়ীখন দেখি সকলোৱে চিনি পাইছে এইখন হৈছে নিউ কিয়া চেল্টছ 2023 নাজানো গাড়ীখনৰ বিষয়ে আপোনালোকক কিমান বুজাব পাৰিম কিন্তু এটা সহজ ভাষাত মই এই গাড়ীখনৰ বিষয়ে অলপমান হ'লেও আপোনালোকক বুজাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত ক্ৰাউন জুৱেল এলইডি হেডলেম্পছ লগতে আছে ষ্টাৰ মেপ এলইডি ডিআৰএল কিয়া সিগনেচাৰ টাইগাৰ নোজ গ্ৰিল যোনখন গ্ৰিলে গাড়ীখনক অলপ এগ্ৰেছিভ লুকছ দিয়ে আৰু দিয়া হৈছে গাড়ীখনত প্ৰজেক্টৰ ফগ লেম্পছ 18 ইঞ্চ ক্ৰিষ্টেল কাট গ্লছী ব্লেক এলয় হুইলছ আৰু 17 আৰু 16 ইঞ্চৰ এলয় হুইলছো এভেইলেবল আছে আগফালে আৰু পাছফালে গোটেইকেইটা চকাতে ডিস্ক ব্ৰেক দেখিবলৈ পাব গ্লোবেল সেফটি এনকেপৰ মতে সেফটিৰ ক্ষেত্ৰত 3 ষ্টাৰ পাইছে কিয়া চেল্টছে 5 ষ্টাৰৰ ভিতৰত 4.3 মিটাৰৰ লেন্থ আৰু গাড়ীখনৰ হাইট হৈছে 1.6 মিটাৰ আগৰ কিয়া চেল্টছখনতকৈ এইখন নতুন কিয়া চেল্টছত পাছফালৰ বহুতখিনি চেঞ্জেছ দেখা গৈছে পাছফালৰ লুকছ বহুত ইউনিক কিয়া বেজিং আৰু লগতে আছে ষ্টাৰ মেপ এলইডি কানেক্টেড টেইল লেম্পছ ৰিয়াৰ ৱাইপাৰ শাৰ্ক ফিন এণ্টেনাৰ চেল্টছৰ বেজিং এই গাড়ীখনৰ কালাৰটো হৈছে ইম্পেৰিয়েল ব্লু হোৱাইট চিলভাৰ গ্ৰে ব্লেক ৰেড আৰু এটা নতুন কালাৰ এড কৰা হৈছে পিউটাৰ অলিভ আহক তেনেহ'লে আমি এতিয়া পাছফালৰ ডিগিটো খুলি বুট স্পেচ চেক কৰোঁ এই গাড়ীখনৰ টোটেল বুট স্পেচ 433 লিটাৰৰ পাই আছে 5 জন মানুহৰ কাৰণে ধুনীয়াকৈ ফুৰিব গ'লে লাগেজ লৈ যাব পাৰিব আৰু যদি বেছি বস্তু নিবলগীয়া হয় তেনেহ'লে পাছফালৰ সিট দুখন পেলাই আৰু অলপ বস্তু লৈ যাব পাৰিব আৰু 17 ইঞ্চ ষ্টিল স্পেয়াৰ হুইলছ লগতে জেক ফাৰ্ষ্ট এইড কিট সকলোখিনি ধুনীয়াকৈ পাছফালে গাড়ীখনত দেখিবলৈ পাব এতিয়া তেনেহ'লে দেৰি নকৰি গাড়ীখনৰ ভিতৰতো চাওঁ আহক মিডিয়া ফোন মোড কণ্ট্ৰল সকলোখিনি কণ্ট্ৰলছে আছে ষ্টিং হুইলছত কিয়া বেজিং আৰু এইফালে আছে অটো ষ্টাৰ্ট ষ্টপ লাইট কণ্ট্ৰলছ আৰু তাৰ ঠিক লগতে আছে ইঞ্জিন ষ্টাৰ্ট বটন গাড়ীখনৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ চাইজ হৈছে 10.25 ইঞ্চ আৰু ফুল্লি ডিজিটেল ইনফৰটেইনমেণ্ট ছিষ্টেম আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ দুটা কানেক্টিং হৈ থাকে ইনফৰটেইনমেণ্ট ছিষ্টেমৰ চাইজ হৈছে 10.25 ইঞ্চৰ HD য'ত ছাপোৰ্ট কৰিব নেভিগেশ্যন কিয়া কানেক্ট এণ্ড্ৰইড অটো এপল কাৰপ্লে সকলোখিনি ধুনীয়াকৈ ডেছবৰ্ড আহিব ডুৱেল টনত আৰু চফ্ট টাচত দেখিবলৈ খুব প্ৰিমিয়াম লাগে এই গাড়ীখনৰ ইনফৰটেইনমেণ্ট ছিষ্টেম ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আৰু গোটেই ইণ্টেৰিয়ৰ প্ৰফাইলটো গাড়ীখনৰ টোটেল স্পীকাৰ আহে 8টা আৰু বছ কোম্পানীৰ অভাৰঅল গাড়ীখনৰ ইণ্টেৰিয়ৰ লুকছ দেখিবলৈ এনেকুৱা হয় খুব প্ৰিমিয়াম লাগে ভেণ্টিলেটেড ছিটৰো অপশ্যন আছে এই গাড়ীখনৰ একেবাৰে চেণ্ট্ৰেল পৰ্চনত এটা স্পীকাৰ দিয়া হৈছে আৰু খুব ধুনীয়া লাগে গান শুনিলে যেহেতু বছ ছিষ্টেমৰ সাউণ্ড ছিষ্টেম আৰু পাছফালে দেখিবলৈ পাইছে AC কণ্ট্ৰলছ পাছফালে বহা মানুহখিনিৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নহয় গৰমৰ দিনত 3 জন মানুহৰ কাৰণে পাছফালে খুব ধুনীয়াকৈ আৰামছে বহি যাব পাৰিব খুব ধুনীয়া স্পেচ থাকে আৰু এটা এই গাড়ীখনৰ খুব ধুনীয়া এটা ফিচাৰ্ছ আছে এই গাড়ীখনত ডুৱেল পেনোৰামিক ছানৰুফ দেখিবলৈ পাব যেতিয়া ট্ৰেভেলিং কৰিব এই গাড়ীখনত আপোনালোকে এটা খুব ধুনীয়া ভিউ পাব গাড়ীখনৰ ভিতৰৰ পৰা এই গাড়ীখনত আপোনালোকে বিচৰা সকলোখিনি ফিচাৰ্ছে পাব আৰু পাছফালে দেখিব পাইছে USB পোৰ্ট য'ত আপোনালোকে চাৰ্জ দিব পাৰিব ধুনীয়াকৈ আৰু বছ মিউজিক ছিষ্টেম তাৰ ডিজাইন শ্বেপ দেখিছে আৰু ড'ৰছত দেখিবলৈ পাইছে পিয়ানো ব্লেক য'ত অলপ চাইনিং কৰি থাকে এই গাড়ীখনত ব্যৱহাৰ কৰা হৈছে আৰু UV কাট প্ৰটেকশ্যন গ্লাছ আপোনালোকে এক্সট্ৰাকৈ ব্লেক গ্লাছ লগাব নালাগে এইটো এটা খুব ধুনীয়া ফিচাৰ্ছ মই দেখিলোঁ এই গাড়ীখনৰ সেফটিৰ কথা ক'বলৈ গ'লে এই গাড়ীখনৰ বিষয়ে গ্লোবেল এনকেপৰ পৰা এডাল্টৰ কাৰণে পাইছে 3 ষ্টাৰ আউট অফ 5 ষ্টাৰ আৰু চাইল্ডৰ কাৰণে পাইছে 2 ষ্টাৰ আউট অফ 5 ষ্টাৰ এই গাড়ীখন আপোনালোকে বাহিৰৰ পৰাই চাবিৰ সহায়ত ষ্টাৰ্ট কৰিব পাৰিব লক বাটন এবাৰ প্ৰেছ কৰি তাৰপিছত হোল্ড বাটন বুলি এটা আছে সেইটো প্ৰেছ কৰি থাকিব লাগে আৰু আগতেও আছিল কিয়া চেল্টছৰ এইটো ফিচাৰ্ছ এই ফিচাৰ্ছটো থাকিলে যেতিয়া আমি গৰমৰ দিনত গাড়ী এখন ৰখাই থওঁ বহুত দেৰি ৰ'দত তেতিয়া খুব গৰম হৈ থাকে চ' সেইটো দূৰ কৰিবৰ কাৰণে আপোনালোকে আগৰ পৰাই গাড়ীখন ষ্টাৰ্ট কৰি ৰাখিব পাৰে আৰু গাড়ীখন অলপ কুল কৰি ৰাখিব পাৰে এই গাড়ীখনৰ যদি টেষ্ট ড্ৰাইভ বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত এটা নাম্বাৰ দিয়া হৈছে যোগাযোগ কৰিব